মই সুবলা দাস দুটা কৰোণাৰ বিষয়ে কবিতা লিখিছিলোঁ। মাতি শুনাবলৈ আপোনালোকৰ ওচৰত বহিছোঁ। আহিল আহিল আকৌ কৰোণা আহিল, ভয়তেই মানুহবোৰে বেপুৱা লাগিল। বাটে পথে ওলাব নোৱাৰি, মানুহে কথা পাতি পাতি। তই মোক নুচুবি কৰোণা আহিব বুলি, নিজৰ নিলাগতে থাকাতৈ বেয়া নাপাবি। সজাগ হোৱা ভাইহঁত, ৰক্ষা কৰা ঘৰখন। এইবাৰৰ কৰোণা অতি ভয়ংকৰ। ঘূৰা ফুৰাত ভাইহঁত কবি অতি সাৱধান। কথা কবি ভাইহঁত মুখত মাস্ক পিন্ধি, নহ'লে কৰোণা আহি যাব বুকু ভেদি। ভয় নাখায় সকলোৱে লোৱা ভেকচিন বেজি, কৰোণাই ধৰিব আহি তোক হেঁচি হেঁচি। ভাত খাবি ভাইহঁত পেট মূৰ ভৰাই, কৰিব নোৱাৰে কৰোণাই আক্ৰমণ। লেও সেও হৈ যদি লোৱা এই বেজি, ক'ব লগা একো নাই মোৰ, যি কৰা কৰিবি।